নমস্কাৰ টেকনিক বাই লালচান ইউটিউব চেনেলৰ সমূহ দৰ্শকসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হয়, আপোনালোকে ঠিকই চাই আছে। এছআই জন্মনি ৰাভা আৰু আমাৰ মাজত নাই। খবৰটো অতি হকৰ। ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এছআই জন্মনি ৰাভা। উজনিলৈ গৈ থকা অৱস্থাত কণ্টেইনাৰ ট্ৰাকেৰে মুখামুখি সংঘৰ্ষ এছআই জন্মনি ৰাভাৰ কাৰ। দুৰ্ঘটনাত পতিত জন্মনি ৰাভাৰ AS01EN 7273 নম্বৰৰ মাৰুতি বাহন। নগৰ মৰিকলং আৰক্ষী চকীত কৰ্মৰত আছিল এছআই জন্মনি ৰাভা। নিশা প্ৰায় 1:30 জখলাবন্ধাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। UP78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনে প্ৰচণ্ড খুন্দা মাৰে জন্মনিৰ বাহনখনত। ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এছআই জন্মনি ৰাভা। উজনিলৈ গৈ থকা অৱস্থাত কণ্টেইনাৰ ট্ৰাকেৰে মুখামুখি সংঘৰ্ষত দুৰ্ঘটনাত পতিত জন্মনি ৰাভাৰ AS01EN 7273 নম্বৰৰ মাৰুতি বাহনখন। নগাঁৱৰ মৰিকলং আৰক্ষী চকীত কৰ্মৰত আছিল এছআই জন্মনি ৰাভা। নিশা প্ৰায় 1:30 জখলাবন্ধাত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা। ইফালে প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে নিহত এছআই জন্মনি ৰাভা। ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এছআই জন্মনি ৰাভা। তাৰ ভিজুৱেল কিছু দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকক। নিশাৰ ভাগতে আৰক্ষী এইদৰে তদন্তকে উপস্থিত হয়। আৰক্ষীৰ এটা বৃহৎ দলকৈ উপস্থিত হৈ ইতিমধ্যে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ঘটনা সংক্ৰান্তত। জন্মনি ৰাভাৰ এই পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱাৰ ভাগতে আমি দিছোঁ ব্ৰেকিং নিউজত ভয়ংকৰ পথ দুৰ্ঘটনাত নিশা 1:30 বজাত জন্মনি ৰাভাই মৃত্যুক আঁকোৱালি লৈছে। জন্মনি ৰাভাৰ মাৰুতি বাহন AS01EN 7273 নম্বৰৰ বাহনখনত খুন্দা মাৰিছিল UP78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনে প্ৰচণ্ড জোৰে জন্মনি ৰাভাৰ বাহনত খুন্দা মাৰিছিল আৰু তাৰ পাছতে জন্মনি ৰাভাৰ বাহনখন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ গৈছে, চূৰ্ণ বিচূৰ্ণ হৈ গৈছে সন্মুখভাগ। জন্মনি ৰাভাৰ মৃতদেহ উলিয়াই অনা হৈছে। এইখন বাহনৰ পৰা আমি দেখুৱাইছোঁ বাহনখনৰ দৃশ্য দেখিবলৈ পাইছে। জন্মনি ৰাভাৰ বাহনখনৰ সন্মুখভাগৰ অৱস্থা চাওক, ভাঙি সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ। বাহনখনৰ অৱস্থা একেবাৰে বেয়া দেখিবলৈ পাইছে। সম্পূৰ্ণৰূপে ভাঙি গৈছে সন্মুখভাগ একেবাৰে গুৰি হৈ যোৱা দেখিবলৈ পোৱা গৈছে। জন্মনি ৰাভাৰ মৃতদেহ উলিয়াই অনা হৈছে। ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় জন্মনি ৰাভাক। ইতিমধ্যে জন্মনি ৰাভাই থিতাতে মৃত্যুক আঁকোৱালি লৈছিল। নিশা প্ৰায় 2:30 বজাত জন্মনি ৰাভাৰ মৃতদেহ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত জন্মনি ৰাভাৰ মাৰুতি বাহন AS01EN 7273। দুৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰ ট্ৰাকখনৰ নম্বৰ জনাইছোঁ UP78 UT 4518। নিশা জখলাবন্ধাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জন্মনি ৰাভাই উজনি অসমৰ দিশে গৈ আছিল। অকলেই গাড়ী চলাই গৈ থকা অৱস্থাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জখলাবন্ধা পোৱাৰ সেই সময়ছোৱাতেই ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো, যিটো সময়ত মুষলধাৰ বৰষুণ অব্যাহত আছিল। কালি নিশাৰ পৰা অহা বৰষুণ জাকৰ মাজতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে তদন্তকৈ আৰক্ষী দূৰে উপস্থিত হয়। স্থানীয় লোকে খবৰ দিছিল, লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয়। ইতিমধ্যে প্ৰাৰম্ভিক তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে।